খঙৰ আঁৰত থকা মৰম আৰু মৌনতাৰ আঁৰত থকা কাৰণ সকলোৱে নুবুজে। অন্ধৰ চহৰত দাপোন বিক্ৰী কৰা আৰু স্বাৰ্থপৰ মানুহক বিশ্বাস কৰা একেই কথা। প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহাজাকৰ পৰা গম পোৱা যায় কোন কাৰ কিমান আপোন আছিল। আপোনাৰ পৰা কোনোবা আঁতৰি গ'লে দুখ নকৰিব, কাৰণ জীৱনত সঁচা মানুহ আহিবলৈ মিছাবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজনীয়। জয়ী হ'লে গোটেই পৃথিৱীখনে আপোনাক সাৱটি ধৰিব, কিন্তু আপোনাৰ পৰাজয়ৰ পিছত যিজনে সাৱটি ধৰিব সেইজনহে আপোনাৰ প্ৰকৃত বন্ধু। হঠাৎ সেইসকল মানুহ সলনি হয় যাৰ ওচৰত বিকল্প বহুত থাকে। সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন হ'ল সেইটো যিটো সপোন পূৰণৰ বাবে টোপনি নাহে। সকলো মানুহৰ আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। প্ৰত্যেকৰে জীৱনত হয়তো এনে এখন পৃষ্ঠা থাকে যিখনৰ আখৰবোৰ আনে শুনাকৈ পঢ়িব নোৱাৰি। যাক আপুনি জোখতকৈ বেছি বিশ্বাস কৰিব, এদিন সেইজনৰ পৰা আটাইতকৈ ডাঙৰ ঠগটো খাব। যাক আপুনি জোখতকৈ বেছিকৈ গুৰুত্ব দিব, তেওঁৱে আপোনাক আটাইতকৈ বেছি অৱহেলা কৰিব। সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হাস্পতালত পইচা দি কিনিব লগা হয়। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেহে প্ৰথমে বিচাৰে যিয়ে আপোনাক হেৰুৱাব ভয় কৰে। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকাই কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ পৰা পোৱা গ'লহেঁতেন, তেন্তে ভাল পোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। ফেইল কৰি হতাশ নহ'ব। ইংৰাজীত ফেইল শব্দৰ অৰ্থ হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্নিং, তাৰমানে শিকাৰ প্ৰথম ধাপ। বিফলতাই আপোনাক সফল হোৱাৰ ৰাস্তা দেখুৱাব। ভিডিঅ'টো চাই কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।